বড়োলেণ্ড অঞ্চলৰ ইণ্টেলেকচুৱেলসকল বুদ্ধিজীৱীসকল শিক্ষিত মহল চবেই কৈছে যে UPPL সবচে ভাল পাৰ্টি আৰু UPPL থকা সময়ত আমি সুৰক্ষিত আছিলোঁ UPPL থকা সময়ত আমাৰ পৰিৱেশবিলাক ভাল আছিলে গতিকে UPPL পুনৰ বিধায়ক জিকিব লাগে আৰু অঞ্চলটো নেতৃত্ব দিব লাগে 5টা বছৰ কিন্তু আপোনালোকে চৰকাৰ চলাইছে বৰ্তমান দেখা গৈছে BTC UPPL চৰকাৰ যোৱাৰ পিছত কিন্তু এক যে সাম্প্ৰদায়িক ইয়াতে আপোনালোকৰ আহিছে আৰু লগতে কিন্তু সিন্ডিকেট চলা দেখা গৈছে ৰাজনীতিক অপৰিপকাৰ কাৰণে ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে সমাজৰ বহুত ক্ষতি হয় আগৰ সময়বিলাকতো আপোনালোকে চালে গম পাব অসমত বহুত হত্যাকাণ্ড হৈছে হিংসা হৈছে গোষ্ঠীগত সংঘৰ্ষ হৈছে তেজৰ ফাকু কেলিছে যুৱবিলাক মৰিব লগা হৈছে কিছুমান ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে আজিৰ সময়তো আপোনালোকে দেখিছে 5টা বছৰত বড়োলেণ্ডৰ শান্তি আছিল 24/7 আমি ৰাইজৰ কাৰণে চিন্তা কৰিছিলোঁ আৰু আজি যিটো চৰকাৰ আহিছে তেখেতসকলে ৰাইজৰ কাৰণে চিন্তা নকৰে ইয়াতে নিজৰ কাৰণে চিন্তা কৰে সেইকাৰণে চেণ্ডিকেটো হ'ব জুৱা মদ ভাঙো হ'ব মাৰামাৰিও হৈছে হিংসাও হৈছে চব কুছ হৈছে বিজেপিয়ে প্ৰতাৰণা কৰিলে নেকি আপোনালোকৰ লগত চব প্ৰতাৰণা কোনে কৰিছে কোনে কৰা নাই আমি পিছত কম আৰু এই নিৰ্বাচনৰে ইয়াৰ প্ৰতি উত্তৰটো পাব